নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো সকলোকে মোৰ আন এটি ভিডিঅ' লৈ আৰু কি খবৰ সকলোৰে আশা কৰো সকলোৱে নিশ্চয় ভালে আছে আমিও বৰ্তমান ভালে আছো আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 8:30টা মই ৰাতিপুৱাৰ সকলোখিনি কাম বন কৰি গা পা ধুই আজৰি হলো আৰু চাহ খালো ৰাতিপুৱাৰ মই ইছান আৰু মৌসুমে আজি চাহ নাখালে কিয়নো যোৱাকালি ৰাতিৰে মাংস অলপ আছিল সেইখিনিৰে ৰাতিপুৱাই আজি ভাতে খাই দিলে ইহঁত দুজনে আৰু ইফালে দেখিছে মই হাত আৰু ভৰিৰ নখত অলপ নেল পলিশ লগাই আছো এতিয়া বিছনা চাদৰ আৰু দুখন গাৰুৱাৰ মই আলনাখনৰ পৰা উলিয়াই লৈছো এতিয়া সাইডৰ বিছনা চাদৰখন মই হলাই দিম ভাবিছিলো আজি ধুই নিদিও কিন্তু দেখিলো ৰাতিপুৱাৰ পৰা আজি ৰ'দটো বহুত ধুনিয়াকে ওলাইছে ইমান দিন ভালকে ৰ'দ নাছিলে যদি আগবেলা ৰ'দ দিয়ে পিছবেলা বৰষুণ আৰু পিছবেলা যদি ৰ'দ দিয়ে আগবেলা বৰষুণ এনেকুৱা নিচিনা হৈ আছিল সেইবাবে ভাবিলো আজি যেহেতু ৰ'দটো ওলাইছে ধুই দিও আৰু বহুত কাপোৰ ধুবলগীয়া আছে মই ইহঁত দুজনৰ পিন্ধা কাপোৰ আৰু এনেই সৰু সৰু কিছুমান কাপোৰ আৰু দেখিছে বিছনাখনত কেনেদৰে পুতলা কিবা কিবি ইহঁত দুজনে খেলা বস্তুবোৰ উঠাই থৈ দিছিল সেইখিনি মই সাইড কৰি দিলো আৰু বিছনা চাদৰখন পাৰি দিলো এতিয়া গাৰুৰ ওৱাৰ দুটাও মই লগাই ললো আৰু যেহেতু দুখনহে বেছি লেতেৰা হৈছে সেই কাৰণে মই দুখনে হলাই দিলো টেবুল কভাৰখনত ধুলি বালি ভৰি বহুত লেতেৰা হৈ আছে সেইবাবে মই টেবুল কভাৰখনো উলিয়াই ললো আৰু এইখন একেবাৰে সৰু টেবুল হয় ইহঁত দুজনৰ বুকছবোৰে ৰাখি দিছো এনেদৰে বিছনাখনৰ সাইডতে এই সৰু টেবুলখনতে আৰু এতিয়া মই ইয়া টেবুলখন অলপ মুছি দিছো টেবুল কভাৰখনেৰে যেহেতু বহুত ধুলি হৈ আছে সেইবাবে এয়া গম্বলাখনত দেখিছে পুৰা এক গম্বলা কাপোৰ জমা হৈ আছে এইখিনি যোৱাকালিৰে পিন্ধা কাপোৰ ইহঁত দুজনৰ আৰু মোৰো আছে নথকা নহয় আৰু সৰু সৰু কিছুমান কাপোৰ আছে যেহেতু ভালৰে ৰদ নাছিলে যোৱাকালি সেইবাবে আৰু ধুই নিদিলো আৰু ভিজা কাপোৰ জমা হৈ থাকিলে ভালো নালাগে মিলি দিব ঠাই নাই সেইবাবে নথুৱাকে মই এনেদৰে ৰাখি দিছিলো আৰু ইয়া এতিয়া গোটেই কাপোৰখিনি মই বাহিৰত উলিয়াই থৈ দিম বাৰান্দাখনতে কাপোৰ কিখন বাহিৰত উলিয়াই থলো আৰু দেখাই দিছো ৰব এই কেইখন আৰু ইয়া দেখিছে নাই ৰাতিপুৱা কেইখনমান ধুইও দিছিলো মই গা ধোৱাৰ সময়ত আৰু পিছত ভাবিলো বতৰটো যেহেতু আজি বহুত ফৰকাল আৰু ৰাতিপুৱাৰ পৰা ৰ'দটো ওলাই আছে সেইবাবে যিখিনি লেতেৰা কাপোৰ আছে সেইখিনি ধুই দিও ভালেমান দিন হল ভালদৰে ৰ'দটো ওলোৱা নাছিলে আৰু আজি যেহেতু ৰ'দটো ভালদৰে ওলাইছে সেইবাবে কাপোৰখিনি এতিয়া ধুই দিম আৰু কাপোৰখিনি ধোৱাৰ আগতে কেইটামান যদি তিতা কেৰেলা পাও ভাজি কৰি খাম তাকে প্ৰথমতে বিচাৰো আৰু এয়া চাকু আৰু খৰাহি লৈ ৰেডি হৈ আছো পুৰা তেতিয়া হলে চাই থাকক ভিডিঅটো শেষলৈকে যোৱাটো ব্লগত মই মোৰ শাকখিনি দেখাইছিলো তিতা কেৰেলাৰ গছডালো দেখাইছিলো আৰু তিতা কেৰেলা লাগিছে বুলিও মই দেখাইছিলো আজি তিতা কেৰেলাখিনি ছিঙিম তাকে মই এতিয়া বিচাৰি আছো আৰু বহুত লাগিছে সৰু সৰু হৈ আছে মাত্ৰ 3টাহে পালো অলপ ডাঙৰ আৰু হৈ যাব এইকেইটা যেহেতু ইহঁত দুজনে নাখায় মইহে খাম আৰু ঘৰৰ বস্তু অলপেই সোৱাদ যেহেতু নিজে ৰুৱা বস্তু আৰু একেবাৰে গোবৰ সাৰ দি ৰুৱা হয়
বজাৰৰ পৰা অনা বস্তু জানেই কিমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি ৰোৱা হয়, ভিটামিন বা ঔষধ দি ৰোৱা হয়। আৰু ঘৰৰ বস্তু হ'লে জানে নিজে ৰোৱা বস্তু একেবাৰে কোনো ঔষধ বা ভিটামিন দিয়া নহয়, একেবাৰে গোবৰ সাৰ দি ৰোৱা, আৰু খায়ো বহুত ভাল লাগে। কাপোৰখিনি ধুই ৰ'দত মেলি দিলোঁ। এতিয়া খাম ঝালমুড়ি। তাৰ বাবে এখন কাঁহীত যি যি বস্তু লাগে মই গোটেইখিনি উলিয়াই ৰেডি কৰি লৈছোঁ। আৰু ইফালে দেখিলে ঈশানে মুড়িৰ বৈয়াম আৰু তেলৰ বটলটো আনি দিলে। ঈশানে কিন্তু বহুত হেল্প কৰে মোক কামত, আৰু মৌচময়ো কৰে যদি কৰিব দিয়ে। আৰু ঈশানে কিন্তু কৰিব নিদিলেও নিজেই কৰি দিয়ে, বহুত ভাল পায় সৰু সুৰা কাম কিছুমান কৰি ঈশানে। আৰু ইয়াত দেখিছে মই ইফালে গম্বলাখনত মুড়ি জোখমতে উলিয়াই লৈছোঁ। আমি যিহেতু তিনিজনহে, তিনিজনৰ জোখৰ উলিয়াই লৈছোঁ। আৰু এতিয়া মুড়িখিনিৰ ওপৰতে দি দিম চানাখিনি। নাজানো আজি দিনটো বহুত গৰম, তথাপি কিয় টেঙা জ্বলা কিবা এটা খাব মন গৈ আছে, সেইবাবে ভাবিলোঁ ঝালমুড়িয়ে বনাই খাওঁ। আৰু ইয়াত দেখিছে এতিয়া পাপৰখিনিও মই টুকুৰা টুকুৰকৈ ভাঙি দিছোঁ। আৰু মোৰ ওচৰত বেলেগ পাপৰ নাছিলে, যি আছে মই তাকে লৈছোঁ। এয়া মই গোটেই পাপৰখিনি টুকুৰা টুকুৰকৈ মুড়িখিনিৰ ওপৰত ভাঙি দিছোঁ। আৰু এতিয়া দি দিম এয়া আচাৰ। যিহেতু মোৰ ওচৰত আচাৰো নাই, আচাৰো শেষ হৈছে, সেইবাবে দোকানৰ পৰা 2 পেকেট আচাৰ লৈ আনিলোঁ। এয়া 1 টকা দামৰ, আৰু এয়া জলকীয়াৰ আচাৰ হয়। এইখিনি মই দি দিছোঁ 2 পেকেট। আৰু ইফালে দেখিছে পিঁয়াজখিনিও মই বাকলি গুচাই লৈছোঁ। এতিয়া এইখিনি মিহি মিহিকৈ কাটি দিম মুড়িখিনিৰ ওপৰতে। মোৰ পিছফালে বিচনাখনত দেখিছে ইহঁত দুজনে খেলি আছে, আৰু দিনটো ইহঁত দুজন এই বিচনাখনতে খেলি থাকে। আৰু ইফালে দেখিছে মই হাতেৰে জলকীয়া দুটা দেখাই আছোঁ। আৰু কিয় দেখাই আছোঁ, আজি মোৰ জলকীয়াও শেষ হ'ল, মাত্ৰ 2টাই আছে আধা পকা জলকীয়া, আৰু তাকে মই এতিয়া কাটি দিম। আৰু আবেলিহে মই চকৰ পৰা লৈ আহিম, আৰু সেইবাবে দেখাই আছোঁ। আৰু এতিয়া দি দিছোঁ গুড়া মছলাখিনি, জিৰা গুড়া আৰু ৰঙা জলকীয়া গুড়া। আৰু ভালে আলু মই এটা বইল কৰি লৈছিলোঁ, এই আলুখিনিও মই পিটিকা কৰি দি দিছোঁ মুড়িখিনিৰ ওপৰতে। অলপ কেঁচা মিঠাতেল, জোখমতে ক'লা নিমখ। এতিয়া গোটেইখিনি এখন চামুচৰে মই ভালদৰে লৰাই লৈছোঁ। মোৰ ওচৰত আজি আচাৰো শেষ হ'ল, আৰু টমাটৰ চচো শেষ হ'ল, এইবাবে যি আছে তাৰে বনাই দিলোঁ। যিহেতু খাব বহুত মন যায় আছিলে, সেইবাবে মই এনেদৰে বনাই দিলোঁ। আৰু ইফালে দেখিছে মই চামুচখনৰে ইমান সুবিধা নাপালোঁ, সেইবাবে মৌচমক প্লেট এখন আনিব দি দিলোঁ। আৰু প্লেটখনেৰে মই এনেদৰে গম্বলাখনৰ মুখখন ঢাকি জোকাৰি লৈছোঁ ভালদৰে, যাতে গোটেই মছলাখিনিৰ লগত মুড়িখিনি মিক্স হৈ যায় ভালদৰে। আৰু এয়া দেখিছে ধুনীয়াকৈ মিক্স হৈ গ'ল, তথাপিও মই এবাৰ চামুচেৰে ভালদৰে লৰাই লৈছোঁ। এয়া ওচৰৰ পৰা দেখাই দিছোঁ মই। আৰু এতিয়া প্লেটত উলিয়াই লৈছোঁ। খাবলৈ কিন্তু সঁচাকৈ বহুত ভাল হৈছিল ঝালমুড়িখিনি। আৰু মই এনেদৰে ঝালমুড়ি বনাই খাওঁ ঘৰতে যদি খাব মন যায়। আৰু ইয়াৰ ইফালে দেখিছে ঈশানেও বহুত ভাল হৈছে বুলি কৈ আছে, আৰু হাতেৰে দেখাই আছে। আৰু এতিয়া তিনি মাক পুতেকে আমি বহি খাই ল'লোঁ ঝালমুড়িখিনি। এতিয়া যিহেতু 12টা বাজিলে, আৰু মই দুপৰীয়াৰ সাজৰ বাবে শাকখিনি কাটি লৈছোঁ। তিতা কেৰেলাখিনি মই মাজেৰে দুফাল কৰি মিহি মিহিকৈ কাটি লৈছোঁ। আৰু মই দুৱাৰখনৰ কাষতে বহি কাটি আছোঁ, কিয়নো ইমান ধুনীয়াকৈ বতাহ মাৰি আছে, আৰু দুৱাৰেদি সোমাই বতাহখিনি, সেইবাবে মই দুৱাৰখনৰ কাষতে বহি কাটি আছোঁ শাকখিনি। আৰু লাইনো নাছিল, সেইবাবে ইয়াত দেখিছে পৰ্দাখন কেনেদৰে লৰি আছে।
মই দুডাল ডাঠাও আনিলোঁ, মানে মৰিচা শাক, আৰু ঠাৰিকেইডাল মই দালিৰে বনাম আজি। মানে ইয়া দেখিছে পাতখিনি প্ৰথমতে ভৰাই লৈছোঁ। পাতখিনি মই নাখাওঁ, আজি গৰুক দি দিম, আৰু যদি ইচ্ছা কৰে বৰা ভাজিও খাব পাৰে। পাতখিনি বহুত ভাল লাগে ডাঠা পাতৰ বৰা খাই। আৰু এয়া মই বাছি ল'লোঁ ধুনীয়াকৈ গোটেইখিনি। প্ৰথমতে মই তিতা কেৰেলাৰ ভাজিখনে বনাইছোঁ। তাৰ বাবে কেৰাহীখন গৰম কৰি দি দিছোঁ জোখমতে মিঠাতেল। তেল মই অলপ বেছিকৈ দিছোঁ, তেল বেছিকৈ দিলেহে তিতা কেৰেলাৰ এই ভাজিখন খাই ভাল লাগে। এতিয়া দি দিছোঁ কাটি ৰখা তিতা কেৰেলা, জোখমতে নিমখ হালধি, এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া অলপ সময়ৰ বাবে ঢাকনি লগাই দিছোঁ। অলপ সময়ৰ পিছত ঢাকনিখন গুচাই মই এবাৰ ভালদৰে লৰাই লৈছোঁ। গেছটো মই একেবাৰে হাই ফ্লেমতে ৰাখিছোঁ। আৰু এতিয়া দি দিছোঁ কাটি ৰখা পিঁয়াজ আৰু দুটা শুকান জলকীয়া। যিহেতু মই কৈছোঁৱে মোৰ ওচৰত জলকীয়া নাই বুলি। এতিয়া এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া আৰু অলপ সময়ৰ বাবে ঢাকনি লগাই দিছোঁ। অলপ সময়ৰ পিছত দেখিছে আৰু এবাৰ ঢাকনিখন গুচাই ভালদৰে লৰাই লৈছোঁ। এতিয়া আৰু অলপ সময়ৰ বাবে ঢাকনি লগাই দিছোঁ। অলপ সময়ৰ পিছত ঢাকনিখন গুচাই এবাৰ ভালদৰে লৰাই লৈছোঁ। আৰু দেখিছে মোৰ তিতা কেৰেলাখিনি প্ৰায় ৰঙা হৈ আহিছে। এতিয়া মই এইখিনি ঢাকনি নলগোৱাকৈ ভাজিম। আৰু গেছটো মই একেবাৰে ল' কৰি ল'লোঁ। এয়া দেখিছে এনেদৰে এতিয়া মই এইখিনি পাতল কৰি দিলোঁ। এতিয়া অলপ সময় মই এনেদৰে ভাজি থাকিম। এয়া অলপ সময়ৰ পিছত মই আৰু এবাৰ লৰাই লৈছোঁ। এতিয়া আৰু এবাৰ মেলি দিছোঁ ধুনীয়াকৈ। এয়া আৰু এবাৰ লৰাই লৈছোঁ। আৰু এতিয়া মোৰ তিতা কেৰেলাৰ ভাজি ৰেডি। আৰু যদি ইয়াতকৈ ৰঙা মচমচীয়া কৰিব বিচাৰে তেতিয়াহ'লে আৰু অলপ সময় এনেদৰে ভাজি থাকিব লাগিব। আৰু মোৰ এনেদৰেই ভাল লাগে। আৰু এয়া মই এখন প্লেটত উলিয়াই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।